ভৰি দুখ পালে বেচেৰাটোৱে আজি আমি এফালে ডিম্পু এই নোহোৱাকে ঠাৰে নলয় হেল্ল এভৰিৱান সকলোকে মই শিৱসাগৰৰ বোৱাৰী প্ৰিয়ংকাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমাৰ ঘৰলৈ এগৰাকী বিশেষ অতিথি আহিব মানে বহুত বিশেষে হয় আৰু বহুত দিনৰ পৰা মই তেওঁলৈ অপেক্ষা কৰি আছিলো আহিব বুলি আৰু বহুত দিনতে আমি তেওঁ কৈছিলে যে এটা তোমালোকৰ ঘৰলৈ যাম বুলি আৰু হেগৰাকী কোন হয় আপোনালোকক চিনাকি কৰি দিম বাৰু কিন্তু আপোনালোকে ভিডিওটো চাই থাকক আৰু আপোনালোকে থাম্বনেইলখন দেখি ইতিমধ্যে গমেই পাইছে যে কোন আহিছিলে আমাৰ ঘৰলৈ তেতিয়াহ'লে চাই থাকক আপোনালোকক দেখাই থাকিম বাৰু কোন আলহী আহিছে আমাৰ ঘৰলৈ কোন আহিছে আমাৰ ঘৰলৈ বৈষ্ণৱ আহিলে হাই কৈ দিয়া বেবি হাই কোৱা বহুত দিনৰ মূৰত আমি পাতি ন আইতা আহক কৃষ্ণ বৈষ্ণৱ কেক খালা নে তুমি কেক খালা আৰু খোৱা কেক খোৱা আকৌ চকলেট খাবা নেকি এতিয়া হা জামা করে দিছি ये बहुत पॉपुलर है ये तो बहुत पॉपुलर ये ডিম্পু কিমান ভাল পায় তা ডিম্পু এই নোহোৱাকে ঠাৰে নলয় ডিম্পুৰ ফেভৰেট নহয় এতিয়া সব পাৰে না কম বাকিৰ ফেভৰেট ভইটো কপা আনলা আমাৰ বৈষ্ণৱ অৰ্ডাৰ দিলে ওই আঠাটো এৰি গৈছে তথাপি এৰা নাই মানে এই কৰিলে তাৰ মই বুজি পাৰা না আপোনাক আছো দেখিনি মান ধুনিয়া যে তুমি ভিডিও চাইছা ন ধুনিয়া তুমি বালনে বো হ'ব ন বো বাই ভিডিও চাইছা না কচোন মই দেখিছা না ভিডিও দেখিছা না টিভি যাবো চাইছো দেখিছা তুমি ভিডিও আমি টিভি চাই তুমি দেখি থাকে আৰু তোমাৰ একলেণ্ডত কেনেকুৱা লাগিলে ফাচোন গুৱাহাটীত কেনেকুৱা লাগিলে একলেণ্ডত চবতকে ভাল লাগিলে বৰবাগৰটো মাছনা বৰবাগৰটো কেনেকুৱা লাগিলে বৰবাগৰটো হাতী কৰা হৈছে বৰ নাই এই ধুনিয়া একলেণ্ডত ঠাণ্ডা লাগিছে মই কপি কৈছো মই ওপৰত থাকিব মানে এই চবতকে লাগিতে বেয়া হ'ব তুমি গম পাইছা নে কেনা পাছত কি হ'ব আৰু গোল্ডেন এই ৰাজপালে ডাঙৰ লাগে একদম সকলো একদম হিৰো লাগিছে না ধুনিয়া ন ধুনিয়া কেনেকুৱা পকা সকা একদম হয় নে তুমি ভাবিছা কি পাই ক'ব পৰা নাই কি ভাবিছা তুমি কৈ দিয়া কি ক'ব কি ভাবিছা তুমি দেখিবলৈ কেনেকুৱা লাগিছে একদম বেয়া লাগিছে এতিয়া মুখখন ধুৱাই নাছো উঠে চকলেট খাই অৱস্থা নাকি হৈছে দাঁতিটা খাব এতিয়া বৈষ্ণৱ কি কৰিছা মোবাইল চাইছা কি চাইছানো মোবাইলত কাৰ্টুন চাইছা আৰু এয়া হৈছে সুকন্যা শইকীয়াৰ হাহু মা মানে মোৰ আইতা হৈছে আমাৰ হাহু মাৰ নিজৰ মাহী হয় তেওঁ আৰু এয়া আইতা এতিয়া কি চাইছে আইতা এতিয়া মোৰ ভিডিঅ' চাই আছিলে দেই মই আইতাক কৈছো যে আইতা মোৰ ভিডিঅ' চাব আপুনি ইউটিউবত লগাই দিছো মোৰ চেনেলটো তেওঁ চাই আছে ভালে আপোনালোকক মই চিনাকি কৰি দিলো তেওঁ এয়া হৈছে সুকন্যা শইকীয়াৰ হাহু মা আৰু মোৰ আইতা হৈছে সম্বন্ধত আৰু আমাৰ এয়া বৈষ্ণৱে চাই আছে মোবাইল কি চাইছা বৈষ্ণৱ চন্তু চাইছা আমাৰ বৈষ্ণৱে চাই আছে মোবাইল আৰু ধুনীয়াকৈ শুই লৈছে সি আৰু সুকন্যাহঁতে কথা পাতি আছে আৰু পাকঘৰত চলিছে আমাৰ আলহীৰ কাৰণে ৰন্ধা বঢ়া আমাৰ পাকঘৰত লাগি আছে এইজন চেফ মিষ্টাৰ ভাগৱতী বেদবল্লভ ভাগৱতীয়ে বনাই আছে চাহী পনীৰ বনাইছে স্পেচিয়েল চাহী পনীৰ আমাৰ স্পেচিয়েল গেষ্টৰ কাৰণে স্পেচিয়েল চাহী পনীৰ আৰু এফালে বনি আছে ভাজি আৰু এইবোৰ কিবা কিবি বনিছে আৰু আপোনালোকক এটা কথা কওঁ যে সুকন্যা মোৰ সম্পৰ্কত মামী হৈছে কিন্তু আমি একে লগৰ কাৰণে মই সুকন্যা বুলিয়ে মাতো বেদৰ মানে মোৰ মিষ্টাৰৰ মামাক হৈছে সুকন্যাৰ হাজবেণ্ড আৰু আমি এনেকৈ সম্পৰ্কীয় হয় আৰু প্ৰথম আহিছে সিহঁতি আমাৰ ঘৰলৈ আজি প্ৰথমবাৰ আহিছে মানে মোৰ মাহী আইতাৰ ল'ৰা হৈছে মানে সুকন্যাৰ মামীৰ মানে হাজবেণ্ড মামা ধ্ৰুৱ মামা মোৰ মামা হৈছে আৰু সেইফালৰ পৰা সুকন্যা শইকীয়া আমাৰ মামী আৰু কিন্তু মামী বুলি মাতিবলৈ অলপ বেয়া লাগে লগৰে যে মইতো সুকন্যা বুলিয়ে মাতো তাইক আৰু আপোনালোকে চবেই হয়তো বহুতেই চিনি পায়ে তাইক সুকন্যাক মৰম কৰে আমাৰ বৈষ্ণৱক বৈষ্ণৱ হাই কৈ দিয়া
বৈষ্ণৱ বেবী হাই কৰি দিয়া চবকে হাই আজি কেনেকুৱা লাগিছে আমাৰ ঘৰলৈ আহি তোমাৰ ভাল লাগিছে বৈষ্ণৱ আছে মোক কোচত আৰু আমাৰ বৈষ্ণৱহঁত একলেণ্ডলৈ গৈছিলে ন গুৱাহাটীলৈ ফুফু গৈছিলে হয়নে কেনেকুৱা লাগিলে গুৱাহাটী গৈ আৰু একলেণ্ডত কেনেকুৱা লাগিলে তাত তুমি সাঁতুৰিছিলা নেকি সাঁতুৰিছিলা আৰু তুমি ক'ত গৈছিলা এই বৰফৰ ঘৰটোলৈ গৈছিলা নহয় ন বৰফৰ ঘৰটো ঠাণ্ডা লাগিছিলে নাই লাগিছিলে কপি গৈছিলে নেকি ঠাণ্ডা আজি আমাৰ ঘৰলৈ আহি কেনেকুৱা লাগিছে এইটো কোৱাচোন বৈষ্ণৱ ভাল কিমান লাগিছে ভাল বহুত আজি কিন্তু থাকিব লাগিব আকৌ থাকিবা নাই থাকিবা না আমি আৰু কিবা কিবি চাম নহয় যদি থাকিবা না অকমান থাকিবা না ফটো মাৰিম আমি দেই আৰু আমাৰ এইফালে আহিছে সুকন্যা মানে আমাৰ মামী এই মামী বুলি কেনেকে ক'ব পাৰো আমাৰ লগৰে হয় মই আগৰ পৰা কৈ দিছো মোক সুকন্যা বুলি মাতিব আৰু কোনে কোনে মোক চিনি পাইছে কমেণ্ট এটা কৈ দিব দেই চিনিটো তোমাক চবে পাবই ন নাই চবে নাপায় আমি ভিডিঅ' বনাই ইমান গ্ৰ' কৰিব পৰা নাই ইউটিউব চেনেল খোলা বহুত দিন হৈ গ'ল কিন্তু চখ এটা আছে কাৰণে বনাই থাকো আৰু এইফালে আমাৰ সুকন্যা বহুত মানে আগবাঢ়ি গ'ল ভালো লাগে সেইটো কাৰণে ন ঘৰৰে এনেকে আগবাঢ়ি যোৱা ধুনীয়া লাগিছে মিচিং কাপোৰযোৰ বহুত ধুনীয়া লাগিছে ভিডিঅ' দেখাইছিলা নহয় তুমি ন আৰু এয়া সুকন্যাই আমাৰ নামঘৰৰ ভিডিঅ' কৰিছে আৰু পাছে পাছে ময়ো ভিডিঅ' কৰি গৈ আছোঁ আৰু এয়া সুকন্যা আমাৰ নামঘৰৰ আসনৰ আগত মূৰ দুৱাইছে লগতে বৈষ্ণৱ বৈষ্ণৱ আকৌ পিঠিত উঠিলে কৈ দিয়া এইফালে তুমি কেনেকে শিকিলা ক'ত শিকিলা সিহঁতে শিকি আছে মই বহি চাই আছো ঘৰত আহি এই যেতিয়া প্ৰেক্টিচ কৰিছে তেতিয়া মই কৈছো যে মোক দিয়া মই বনাম ভালকে এয়া হৈছে সুকন্যা শইকীয়া হাজবেণ্ড আপোনালোকেতো সকলোৱে চিনি পায় আৰু সম্পৰ্কত মোৰ হৈছে তেওঁ মামা সকলোকে হাই কৰি দিয়ক মোৰ আহিলো মোৰ ভাগিন হৈছে দেই সকলোৱে চাব আমি চাই থাকো ঠিক আছে মোৰ এটা সৰু চেনেল মোৰ সুকন্যা মামীহঁতৰ দৰে হ'বগে পৰা নাই একেবাৰে সৰু চেনেল আৰু কেতিয়াবাহে ভিডিঅ' দিওঁ আচলতে তথাপিও আপোনালোকে এবাৰ ভুমুকি মাৰিব মোৰ চেনেলটোত সেয়াই আৰু আজি মামাহঁত অহাৰ কাৰণে বহুত ভাল লাগিছে আচলতে বহুত দিনৰ পৰা তেওঁলোকো আহিম কৈ আছিলে সময়ৰ সুবিধা মিলা নাছিলে আৰু আজি মিলিছে তেওঁলোক আহিছে খুব ভাল লাগিছে আৰু বৈষ্ণৱকো দেখিছে আপোনালোকে কিমান মৰম লগা তাৰ মানে কথাবিলাক শুনি আমি কিবা হৈ গৈছোঁ ইমানে সৰু যদিও মেচিউৰ কথাবোৰ মানে সুকন্যাই মোলৈ এটা উপহাৰ আনিছে বহুত ধুনীয়া লাগিছে আৰু এয়া কি কৃষ্ণাজ কালেকশ্যন সুকন্যাৰ ভণ্টি হয় সিহঁতৰ জুৱেলাৰী হয় এয়া আপোনালোকে অৰ্ডাৰ কৰিব পাৰে কিন্তু দেই আৰু ময়ো এটা সৰু উপহাৰ সুকন্যালৈ আনি থৈছোঁ ভাবিছিলোঁ পিছত দিম কিন্তু সুকন্যাই মোৰ উপহাৰটো দিয়াৰ পাছত মোৰো দিবলৈ মন গৈছে সেইটো কাৰণে ময়ো দিয়ে দিওঁ ন মানে এটা সৰু উপহাৰ মোৰ ফালৰ পৰা চাবা কেনেকুৱা লাগে কেমেৰা কৰি দিছে আৰু মই তোমাক হেল্প কৰি দিম দিয়া ভাল লাগিছে বহুত ধুনীয়া লাগিছে কি দিম ভাবি পোৱা নাছিলো একদম মানে মোৰ মোবাইল সোমাব ইয়াতে মোৰ মানে একচুৱেলি প্ৰয়োজন হৈ আছিলে হেৰি হয় সঁচাকে হয় নেকি আজি ভাল হৈছে দুইজনীৰ প্ৰয়োজনখিনি আমি মানে নিবিচৰাকে পাই গ'লো আজি মোৰ প্ৰয়োজন হৈ আছিলে মোৰ ভালে হ'ল একদম একচুৱেলি মোৰ প্ৰয়োজন হৈ আছিলে মানে সঁচাকে কৈছোঁ ঠিক আছে আৰু আমাৰ বৈষ্ণৱেও অথনিৰ পৰা মোক কৈ আছে জানেনে আমাৰ বৈষ্ণৱে অথনি বৈষ্ণৱৰ হেৰি গিফ্ট এটা দেখি
বৈষ্ণৱটো ইয়াত খেলি আছে সি বাৰে বাৰে এইটো চাইছে তাৰপিছত মই ভাবিলো কলেজত সোমাই দিলো কিন্তু সি মোক সুধিছে যে কি আছে গিফ্টটো দেখাচোন বৈষ্ণৱ গিফ্ট টাইম গিফ্ট খুলিব গিফ্ট খুলিব আহা এটা তোমাৰ গিফ্ট এতিয়া গিফ্ট খুলিবানে আমাৰ বৈষ্ণৱে মানে গিফ্ট খুলি বেলেগ ভাল পায় আৰু এটা কথা আমাৰ যে সেইদিনা নাম হৈছিলে আসন প্ৰতিষ্ঠা তাত আমাৰ দেউতাৰ এখন কিতাপ প্ৰমাণ পাইছিলে আৰু এখন মই তোমালৈ থৈ দিছোঁ থ্যাংক ইউ দে ভাগৱত চিঠি দেউতাই লিখিছিলে ওকে এখন মই ধুনীয়াকৈ পঢ়িম কি কৈছে অথনিৰ পৰা মই কোৱা নাই মাত্ৰ দুবাৰহে কৈছো কৈছে বেছি নাই খোৱা কিন্তু দেই আমাৰ বৈষ্ণৱ ভাল ল'ৰা নহয় এই লাষ্টে কৈছে ন এনেকে কৈ টানা 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 আৰু এইটো কি হ'ল কালাৰ কি হয় এইটো ইফালে আছে টিফিন বক্স হয়নে তুমি স্কুললৈ যাওঁতে লৈ যাবা দেই আৰু এইটো ক'ত ভৰাই দিলা কালাৰটো Wow. 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 আৰু এটা আছে দেখোন আমাৰ ইয়াৰ বৰ কালাৰিঙৰ চখ আছে ন ভাল লাগিছে নে গিফ্ট কেইটা ভাল লাগিছে নে বৈষ্ণৱ তোমাৰ ঘড়ীৰ লগত মিলিছে চোৱা কালাৰটো সেম সেম কালাৰ আৰু টিফিনৰ কালাৰ মিলিছে তোমাৰ চোলাৰ লগত হয় নে ঘড়ীৰ লগতো মিলিছে চোৱা ভাল লাগিছে নে স্কুললৈ লৈ যাবা নে স্কুললৈ লৈ যাবা তাই কাইলৈ যাব সঁচাকে খুব ভাল লাগিছে মানে মেটেৰিয়েলটো সঁচাকে খুব ভাল হয় মেটেৰিয়েলটো চুই ভাল লাগিছে ইয়া সুকন্যাই মোক গিফ্ট দিছে অসমীয়া গহনা কৃষ্ণাছ কালেকশ্যনৰ বহুত ধুনীয়া লাগিছে অসমীয়া গহনাটো মোৰ এয়া অসমীয়া গহনাডাল পিন্ধি চাইছোঁ লগতে ফুলিযোৰো খুব ধুনীয়া লাগিছে আৰু যেতিয়া ভালদৰে পিন্ধিম তেতিয়াহে আচলতে ইয়াৰ লুকটো ওলাব কিন্তু মোৰ খুব ভাল লাগিছে থেংক ইউ সুকন্যা আকৌ কৈছোঁ ৱেলকাম ৱেলকাম মোৰো যিটো গিফ্ট মানে একদম মন খুচ হৈ গৈছে আৰু আমাৰ এয়া ককায়েকৰ কোচত ভায়েক টোপনি গ'ল ককায়েকৰ কোচত আমাৰ বৈষ্ণৱ আৰু বৈষ্ণৱৰ এইখন সি চচমাখন নেৰে দেই মই কেনেকুৱা লাগিছে ভাইটিক লৈ খুব ভাল হা তাতে এনেকুৱা এটা পপুলাৰ ভাইটি দুখ পালে ল'ৰাটোৱে আজি ক'ত দুখ পালে চাওঁ দেখাই দিওঁ চাওঁ এয়া ভৰিত দুখ পালে বেচেৰাটোৱে আজি আমি এফালে ফুৰিবলৈ আহিছিলোঁ সেয়া আৰু আমি এতিয়া অলপ ওলাই গৈছিলোঁ আৰু সুকন্যাই আচলতে এযোৰ কাপোৰ কিনিলে আমাৰ ওচৰতে এখন দোকান আছে তাৰ পৰা কিনিলে তেওঁলোকে শালত কাপোৰ বয় এই কাপোৰযোৰ হৈছে এইযোৰ পাতল কালাৰটো বহুত ধুনীয়া লাগিছে খুব লাইট কালাৰ আৰু বিশেষকৈ এইটো ভাল লাগিছে ন ডিজাইনটোও ভাল লাগিছে খুব ধুনীয়া কাপোৰযোৰ পিন্ধিলে খুব ধুনীয়া লাগিব তাইক ভাল লাগিছে পিন্ধিলে চাব আৰু তালৈ যাওঁতে আমাৰ বৈষ্ণৱে অকণমান দুখ পালে এয়া ভৰিত বেণ্ডেজ কৰি থোৱা আছে সি মানে খেলি আছিলে খেলি থাকোঁতে হঠাতে উজুতিয়ালে এখন চকীত তাৰপাছত সেয়া অলপ দুখ পালে বেচেৰাটো এতিয়া টোপনি গৈছে অলপ শুইছেহি তাকে অকণমান সৰুকৈ ঘটনা এটা ঘটিলে একো নাই ভাল পাই যাব এতিয়া শুৱাইছোঁ তাক আমি আৰু আমি দুজনীয়ে অলপ কথা পাতোঁ বুলি বহিছোঁ মানে আমি বহুত কথা পাতিব লগা আছে আমি দুজনী এতিয়া কথা পাতোঁ যিহেতু বহুত দিনৰ পৰা লগ পামকৈ আমি ওচৰত লগ পোৱা নাছিলোঁ ফোনত কথা হয় কেতিয়াবা আৰু যিহেতু ঘৰৰ হয় যদিও কিন্তু লগ পোৱা নাছিলোঁ আজিলৈকে আজি প্ৰথম আহিছে আৰু তেওঁলোক আহি পাই অলপ থাকি মানে চাহ তাহ খাই আমি ওলাই গ'লোঁ তাৰপৰা এতিয়া আহি পাইছোঁ এতিয়া অলপ কথা পাতোঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ আমাৰ বৈষ্ণৱে তাই ভৰিত দুখ পাই টোপনি গ'লগৈ বেয়াও লাগিছে বেচেৰাটো ইমান ফূৰ্তি কৰি আছিলে দুখ পাই এতিয়া সি শুই গ'ল এতিয়া চলিছে খোৱাৰ পৰ্ব সুকন্যাহঁতৰ দেৰিও হৈছে সন্ধিয়া হ'লহি আজি আমি ভাত খাওঁতে
এতিয়া এয়া খোৱা বোৱা চলিছে তাৰপাছত তেওঁলোক যাবগৈ আৰু আমাৰ আলহী সুকন্যাহঁত এতিয়া যাবলৈ যাওঁ এতিয়া ওলাইছে খুব ভাল লাগিলে কি ধুনীয়া বনাই খোৱালে একদম বেদৰ বনাইছে আৰু পনীৰ চব্জি কেনেকুৱা ধুনীয়া বনাইছে সেয়াই কৈছো। ভাল লাগিলে আহিলে আপোনালোক আমাৰো বহুত ভাল লাগিলে আশা কৰি আছো এইটো চেনেলত আমাকো দেখি থাকিব দেই ঠিক আছে তেন্তে সুকন্যাহঁত যাবলৈ লৈছে আৰু এয়া আইতা আইতা খুব ভাল লাগিলে আহিলে আকৌ আহিব দেই কৃষ্ণ আৰু এবাৰ আহিলে কিন্তু থাকিবলৈ আহিবা সুকন্যা এবাৰ থাকিবলৈ আহিবা কিন্তু দেই ঠিক আছে তেতিয়াহ'লে সুকন্যাহঁত যাবলৈ ওলাইছে আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকক ইমানতে সামৰণি মাৰিছোঁ কি কৰিলোঁ দেখালোঁ ঠিক আছে তেতিয়াহ'লে ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম ধন্যবাদ 3 বাৰমান ক্লিক কৰি দিম অ' হয় নি আইতা ক্লিক কৰি দিব বোলে